राम आएंगे तो अंगना सजाऊंगी, दीप जला के दिवाली मैं मनाऊंगी। दिवाली हेलो बंधु बान्धवসকল কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালেই আৰু যেহেতু দীপাৱলী তো সকলোকে মোৰ তৰফৰ পৰা হেপী দীপাৱলীৰ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছো আৰু আজি আমাৰ ইয়াত আমাৰ কেম্পৰ ভিতৰত মানে কোনোবা ডাঙৰ মেডাম আহিব তো মেডামৰ কাৰণে কিবা সাকে পাৰ্টি অৰ্গানাইজ কৰা হৈছে মানে পাৰ্টি আৰু ফেমিলি ৱেলফেয়াৰ লগত আৰু মন্দিৰ প্ৰেট আৰু কিবা ফটকা চটকা ফুটোৱা হ'ব চাগে যেহেতু দীপাৱলী সেইকাৰণে এতিয়া সকলো ৰেডি হৈ গৈছে ভাবি এটি আৰু মোৰ মেকআপটো কমপ্লিট হৈ গৈছে এনে সিম্পল মেকআপ আৰু তো এতিয়া মই কাপোৰ পিন্ধিব যাওঁ তো কাপোৰ পিন্ধি আকৌ লগ পাই আছো ৰেডি হৈ আমি গৈ আছো ফেমিলি ৱেলফেয়াৰৰ কাৰণে আৰু এফালে আছে মোৰ লগত ভাবি ইধৰ হাই বল দিজে ভাবি আৰু আমাৰ ইমানেই লেট হৈ গৈছে নহয় শাড়ী পিন্ধিও মানে আইনাত ভালকৈ চাবও নাপালোঁ কিন্তু বাছ যোনটো আছিলে বাছটো অলৰেডি গুচিয়ে গ'ল তো আমি এতিয়া পেডল গৈ আছোঁ তো আমাৰ টাইমিং আছিলে 3:30 কিন্তু আমাৰ লেট হৈ গৈছে আৰু এইফালে আমাৰ ইন্দু ভাবি গৈ আছে আজি পুৰা ষ্ট্ৰেটনিং কৰি দিছোঁ একদম এদিও বেলেগ বেলেগ দেখিছে আৰু এতিয়া আপোনালোকক তাত গৈ মই দেখুৱাই থাকিম যেহেতু ৰাস্তাত অলপ প্ৰব্লেম হৈছে তো আপোনালোকে চাই থাকক এতিয়া আমি গৈ আছোঁ বহুত লেট হৈ গৈছে সেইকাৰণে বহুত স্পীডত গৈ আছোঁ আৰু এতিয়া বহি ল'লোঁ ছিটত যিহেতু আমি একদম শেষত বহিছোঁ এয়া চাওক ইমানেই লেট হ'ল মানে আমাৰ ইয়াত মেমহঁতো আহি একদম সাজু তো আমি মানে বেলেগ দুৱাৰৰ পৰা আহিব লৈছিলোঁ কিন্তু তাত দৰজা দেখিছে ইয়াত বন্ধ কৰি থৈ দিয়া আছে তো আমি মানে একদম ভয় কৰি আহিছোঁ আৰু ফাইনেলি এতিয়া বহি ল'লোঁ ছিটত তো এতিয়া চাওঁ ইয়াত কি হয় আৰু এয়া চাওক আমাৰ মেডামহঁতো আহি উপস্থিত হৈছে আৰু আমি সকলোৱে থিয় হৈ সন্মান জনাইছোঁ আৰু আজি ষ্টাৰ্টিঙতে কৈছিল যে ভিডিঅ'ৰ এলাও নাই চ' মই ভিডিঅ' ক্লিপছ নকৰিলোঁ আৰু এয়া চাওক মেমহঁত যাব ওলাইছে আৰু অলপমান লৈ লৈছোঁ আৰু আমি এনেও যাব লাগে আজি গ্ৰাউণ্ডত কিবা হ'ব তো চাই থাককচোন আজি কি হ'ব ভিডিঅ' বনাই যাইছোঁ হেপী দিৱালী হেপী দিৱালী धेरै राम्री देख्दैछ आउनुहोस् सबैजनाले आज धेरै राम्री देखिँदैछ र सबैलाई ह्यापी दीपावली ह्यापी तिहार साथै ह्यापी तिहार ये सब यार ड्रोन हो रही है এতিয়া আমি বহি লৈছোঁ সিটত हैप्पी दीपावली इधर मानो दी हैप्पी दिवाली बहुत अंधेरा आ रहा है इधर আজি মানে ইয়াত দিৱালী বুলি মই পতাকা থৈছে আৰু ইয়াত লক্ষ্মী পূজাও কৰিছে তো এতিয়া দেখিলে মই লক্ষ্মী পূজা দেখালোঁ আৰু এতিয়া আমাক ফুলজাৰি হাতত লৈ কিবা প্ৰসাদ দিব চাগে তো আপোনালোকে চাই থাকক এনজয় কৰি থাকক আজি আমি পুৰা এনজয় কৰি থাকোঁ এতিয়া সব কোম্পানীৰ তৰফৰ পৰা মানে মিঠাই দিয়া হৈছে আজি যেহেতু দিৱালী বুলি তো এতিয়া আমাক ডিষ্ট্ৰিবিউট কৰিব মিঠাই তো এয়া চাওক ওপৰত পুৰা চাকি উৰাই দিয়া হৈছে জ্বলাই মেলি দীপাৱলী আৰু এইফালে চাওক মই ভিডিঅ' কৰি আছে মোৰ পৰচী ভাবি এজনীয়ে আৰু মোৰ লগত আছে এইফালে ইন্দু ভাবি এইয়া চাওক আজি পুৰা ষ্ট্ৰেটনিং কৰি দিছোঁ হালকা আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই দিৱালী বুলি আজি পুৰা অলপ ষ্টাইল কৰি আহিছোঁ আৰু এইফালে চাওক বাহিৰত আৰু এইফালেও চব চাকি জ্বলাইছে দেই চাওক
ইয়াত আমাৰ মিঠাই ডিষ্ট্ৰিবিউট কৰি আছে। মিঠাই ডিষ্ট্ৰিবিউট কৰা হৈ আছে। ইমানেই পটাকা ফৰিলে মানে গোটেই আন্ধাৰ হৈ গ'ল। এয়া এতিয়া সকলো গৈছে ঘৰলৈ আৰু আমিও যাওঁ। এয়া ভাবিও পুৰা আজি সাজি কাচি আহিছিলে। ভাবি এয়া চাওক আজি মোৰ গেটত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া দিৱালী শেষ আৰু এতিয়া আমি যাম ঘৰলৈ। ঘৰটোৱে আজি যিহেতু লক্ষ্মী পূজা, তো আমি এতিয়া লক্ষ্মী পূজা ঘৰত কৰিম। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰি থাকক। আৰু সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত দিৱালীৰ শুভেচ্ছা আৰু মৰম। হেপী দিৱালী এভৰিৱান। আৰু এতিয়া যাওঁ ঘৰলৈ। আমি এতিয়া আহি পাই গ'লোহি ৰুম। এইফালে আমাৰ লামাদা আজি নাই যোৱা প্ৰগ্ৰামত, ডিউটি আছিল। हैप्पी दिवाली। हैप्पी दिवाली। भैया उल्टी वो सब दोनों को बोलते हैप्पी दिवाली। और पेड़ के पास और अच्छा किया, अच्छा जगह लगाया आप पॉइंट एकदम लामा, बहुत अच्छा काम किया है। এইফালে আমাৰ লামাদাই ঘৰৰ চাৰিওফালে চাকি জ্বলাই ইমান ধুনীয়াকৈ সজাই দিছে আৰু পূজাও কৰি ল'লে মোৰ লেট হ'ব বুলি। আৰু ময়ো যাওঁ এতিয়া পূজা কৰিবৰ কাৰণে, যিটো লামাদাই আগতীয়াকৈ পূজা কৰিলে। আৰু এতিয়া আমি দুইজনে আকৌ একেলগতে পূজা কৰোঁ। এয়া চাওক আজি ভগৱানৰ লক্ষ্মী পূজা। ইয়াত গণেশ ভগৱানক প্ৰথমতে পূজা কৰিলোঁ, তাৰপিছত লক্ষ্মী ভগৱানক পূজা কৰিছোঁ। হে ভগৱান, জয় মাতা ৰাণী, কৃপা কৰক। এইফালে মানুহজনী প্ৰসাদ বাতি আছে। এনে আছে আপোনাৰ নাৰিকল, বুট, কল, আপেল আৰু কমলা। এইখিনি তুমি লৈ যাবা হা, মই লৈ যাওঁ ৰুমত লৈ যাবা, লগৰখিনি দি দিবা। আৰু এয়া মই এতিয়া পেকিংটো এবাৰ লৈ যাওঁ বাহিৰলৈ আৰু ভাবিহঁতক দি দিওঁ। कब बनाया तुमने ये? वाह इतना सुंदर लग रहा है। आंटी और सुंदर था, मुर्गी ने पूरा खराब कर दिया। लेकिन अलग से करूंगी। पनीर फाड़ दिए, लेट होता है ना। देखिए ये सब भाभी ये पूरा पनीर बनाई दी है। यहाँ पर क्या बैठाई गई? मटर बॉईल किए, मटर बॉईल। ये भाभी आई है पटाखा फोड़ी आप भी। भागो भागो। ये भाभी डांस के लिए। पहले से पैकिंग करके रखा था क्या? गजब लग रहा है। নাচ বহুত হৈ গ'ল আৰু এইবাৰ আমি খানা বনাওঁ। তো এয়া খানাত পনীৰ ভাবিয়ে ঘৰতে বনাইছে আছে। गरमा गरम आइए, जल्दी जल्दी पूरी खाए। এইবাৰ আহিছে আকৌ বেলেগ এজনী ভাবি ৰুমত ওপৰত। এয়া চাওক अभी भैया लोगों की बारी है।
हाँ दिवाली डांस हाँ खुखरी डांस इधर क्या बन रहा है भाभी पकौड़ी पकौड़ी चना का दाल का और उसका झारखंड का फेमस खाना डिश झारखंड का फेमस डिश क्या है वो उसका अभी उसका? बनाऊंगी हाँ। उसका ये झारखंड का फेमस जुस्का उसका ये कैसे बनाएंगे भाभी चावल और दाल का चावल और दाल का चना का दाल इधर है हम लोग का गीता माता जो डांस के लिए बेचारी डांस अब मैं खा रही हूँ ये डिश बना देते हैं मस्त है। अरे, ये हार लगेगा ওপৰৰ পৰা আহিয়ে তলত আহিলোঁ ওপৰৰ পৰা মানে তো ইয়াত আহি চাওক এয়া পনীৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাম পুৰি চব্জি পনীৰ কিবা কিবি अभी सभी मेहमान खाने के लिए बैठ चुके हैं এতিয়া আহি পাই গ'লোহি ৰুম পৰ্দা লগাই লওঁ আৰু আমাৰ দাদাহঁতক খানা পুৰি দি আমিও খালোঁ আমি ভাবি আমি লগতে বহি খালোঁ কিন্তু মই ভিডিঅ' নকৰিলোঁ লগত লৈ আনিছোঁ এয়া দেখিছে মিঠাই ভাবিয়ে মিঠাই দি পঠিয়াইছে আৰু এতিয়া মোৰ আজিৰ দিৱালীৰ ভিডিঅ' ইমানতে মই এণ্ড কৰোঁ চ' গাইজ মোৰ আজিৰ ভিডিঅ' কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ভাল লাগিলে খুব মৰম লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব চ' গাইজ এতিয়ালৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ